ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ ছ' মাছ গাইজ। আজিৰ এই ভিডিঅ'টোত মই জনাম যে বন্ধন বেংকত হাজাৰ পোষ্ট খালী হৈছে আৰু এই পোষ্টত আপুনি কেনেকৈ এপ্লাই কৰিব আপোনাৰ মোবাইলৰ জৰিয়তে। হয় বন্ধুসকল, আপুনি যি মোবাইলত ভিডিঅ'টো চাই আছে সেই মোবাইলৰ জৰিয়তে আপুনি এই বন্ধন বেংকত এপ্লাই কৰিব পাৰিব। আৰু এই বন্ধন বেংকত এপ্লাই কৰিবৰ কাৰণে আপোনাৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। বৰ্তমানে আপুনি যিটো ভিডিঅ' চাই আছে সেই ভিডিঅ'টোৰ টাইটেলত ক্লিক কৰি ডিছক্ৰিপশ্যনত গুচি যাব। প্ৰথমে আপুনি টাইটেলত ক্লিক কৰি ল'ব। টাইটেলত ক্লিক কৰি ইয়াত টাইটেলত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা ডিছক্ৰিপশ্যনটো খোল খাব আৰু তাৰপিছত আপুনি এটা এপৰ ডাউনলোড কৰাৰ লিংক পাই যাব। ইয়াত চাব এনেকুৱা যেনেকুৱা লিখা আছে এনেকুৱাই পাব। এপ ডাউনলোড কৰিবৰ কাৰণে ক্লিক কৰক। ইয়াত আপুনি এনেকুৱা ক্লিক কৰিব। ক্লিক কৰি অতি সহজে আপুনি এপটো ডাউনলোড কৰি ল'ব। এই এপটো কিন্তু আপুনি প্লে ষ্ট'ৰ বা বেলেগ ৱেবছাইটত নাপায়, সেইকাৰণে আপুনি এই এপটো প্ৰথমে ডাউনলোড কৰি ল'ব। মোৰ মোবাইলত অলৰেডি এপটো ইনষ্টল কৰা আছে। মই জাষ্ট ইয়াক অ'পেন কৰিম আৰু আপোনাক জনাম কেনেকৈ আপুনি এই এপৰ জৰিয়তে বন্ধন বেংকত এপ্লাই কৰিব। তাৰ বাবে আপুনি এপটো ইনষ্টল কৰি ল'ব। প্ৰথমে ইনষ্টল কৰাৰ পাছত অ'পেন কৰিব। যেতিয়া অ'পেন কৰিব প্ৰথমে এনেকুৱা বগা কালাৰৰ স্ক্ৰীন আহি যাব। অলপ টাইম ৱেইট কৰিব, 1-2 মিনিটমান ৱেইট কৰাৰ পাছত আপোনাৰ এপটো ভালদৰে খোল খাব। ইয়াত চাওক, আপুনি যেতিয়া অ'পেন কৰিব এনেকুৱা ইণ্টাৰফেচ আহিব। আপুনি ওপৰৰ ফালে গৈ আপুনি এই কেৰিয়াৰৰ অপশ্যন পাব আৰু ইয়াত আপুনি ভালদৰে পঢ়িব পাৰে। আপুনি প্ৰথমে এনেকুৱা ইণ্টাৰফেচ পাব। ইয়াত পাব ছিলেক্ট পজিশ্যন এজ। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ফ্ৰেছাৰ নে এক্সপিৰিয়েঞ্চ আছে, আপোনাৰ যদি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে এক্সপিৰিয়েঞ্চ ছিলেক্ট কৰিব আৰু আপুনি যদি ফ্ৰেছাৰ হয় তেনেহ'লে আপুনি ফ্ৰেছাৰত ক্লিক কৰিব। মই ফ্ৰেছাৰত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত অলপ টাইম ৱেইট কৰিব। আকৌ পেজটো ৰিলোড হ'ব। তাৰপিছত ইয়াত চাওক, তাৰপিছত পজিশ্যন এপ্লাইড ফৰত ক্লিক কৰিব। তাৰপিছত ইয়াত ছিলেক্ট কৰিব। মই ইয়াত হিউমেন ৰিচ'ৰ্চত ক্লিক কৰিছোঁ। ৰিচ'ৰ্চত ক্লিক কৰাৰ পাছত ইয়াত আকৌ ৰিফ্ৰেছ হ'ব। এনেকুৱা ৰিফ্ৰেছ হৈ থাকিব। তাৰপিছত আপুনি আপোনাৰ নাম দিব লাগিব। ইয়াত আপোনাৰ নেমৰ অপশ্যন পাব। নেমৰ অপশ্যনত আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰি প্লিজ এণ্টাৰ ইউৰ নেম ইয়াত টেপ কৰিব। টেপ কৰাৰ পাছত আপোনাৰ নেমটো লিখি দিব। ইয়াত মই মোৰ নামটো লিখিলোঁ। তাৰপিছত আপুনি জেণ্ডাৰ ছিলেক্ট কৰিব। আপুনি মেল হ'লে মেল ছিলেক্ট কৰিব, ফিমেল হ'লে ফিমেল ছিলেক্ট কৰিব। তাৰপিছত ইয়াত ডেট অফ বাৰ্থৰ অপশ্যন আছে, কিন্তু ইয়াত ক্লিক কৰিলে কোনো ৰেছপন্স নহয়। আপুনি জাষ্ট ইগন'ৰ কৰিব এইটো। লাষ্টত এইটো দিব লাগিব। লাষ্টত আপুনি কেনেকৈ দিব মই জনাই দিম। তাৰপিছত আপোনাৰ ইয়াত ইমেইল ID দিব লাগিব। আপোনাৰ যিটো ইমেইল ID আছে ইয়াত দিয়াৰ পাছত আপুনি ইয়াত আপোনাৰ মোবাইল নম্বৰটো দি দিব। মই ইয়াত এটা নম্বৰ দি আছোঁ 1 2 3 4 5 6 7 8 9। মই এনেই এটা নম্বৰ দি দিছোঁ আপোনালোকৰ জাষ্ট ডেমো দেখুৱাবৰ বাবে। তাৰপিছত আপুনি ইয়াত আপোনাৰ ষ্টেট ছিলেক্ট কৰি ল'ব। আমি অসমৰ মানুহ, সেইকাৰণে আমি অসম ছিলেক্ট কৰিব লাগিব। এইকাৰণে মই অসম ছিলেক্ট কৰিছোঁ। তাৰপিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি ল'ব। ইয়াত আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি ল'ব। ইয়াত মই দিছপুৰ ছিলেক্ট কৰিছোঁ। তাৰপিছত আপুনি ইয়াত কোনটো ঠাইত আপুনি কাম কৰিব বিচাৰে সেইটো আপুনি ইয়াত লিখিব লাগিব। মই ইয়াত গুৱাহাটী লিখিলোঁ। GUWAHATI গুৱাহাটী দিলোঁ। তাৰপিছত আপোনাৰ হায়েষ্ট কোৱালিফিকেশ্যন ইয়াত দিব লাগিব। আপুনি যদি যিটো হায়েষ্ট কোৱালিফিকেশ্যন আছে আপোনাৰ সেইটো ইয়াত দি দিব। আপুনি যদি গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে গ্ৰেজুৱেশ্যন লিখিব পাৰে। মই BA কমপ্লিট কৰিছিলোঁ, সেইকাৰণে BA ইয়াত লিখিলোঁ। তাৰপিছত আপুনি দিব লাগিব ইয়াৰ অফ পাছিং। আপুনি কোন ইয়াৰত পাছ কৰিছে, আপুনি যোনটো ইয়াৰত পাছ কৰিছে ইয়াত দি দিব। মই 2017ত পাছ কৰিছিলোঁ, সেইকাৰণে 2017 ইয়াত লিখিছোঁ। তাৰপিছত আপোনাৰ আহিব ৰিজিউম আপলোড কৰা। আপোনাৰ ৰিজিউম থাকিব লাগিব আপোনাৰ মোবাইলত। যদি নাই তেনেহ'লে ওচৰৰ কম্পিউটাৰ দোকান বা চাৰ্ভাৰ কেফেত গৈ আপুনি ৰিজিউম এটা বনাই ল'ব আৰু ৰিজিউমটো আপোনাৰ মোবাইলত ভৰাই ল'ব। মই এটা ৰিজিউম ইয়াৰ পৰা ছিলেক্ট কৰিলোঁ। ছিলেক্ট কৰাৰ পাছত আপোনাক কি কৰিব লাগিব, ইয়াত কেপচা দিব লাগিব। কেপচা এইটো চাওক, ইয়াত হৈছে কেপচা আছে যিটো, এইটো ছেম টু ছেম ইয়াত লিখিব লাগিব। মই ইয়াত লিখি দিওঁ 2RQFJH। এইটো লিখি আপুনি কি কৰিব লাগিব, ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পাছত ইয়াত চাওক, আমি আগতে ডেট অফ বাৰ্থ দিয়া নাছিলোঁ, সেইকাৰণে প্লিজ এণ্টাৰ ডেট অফ বাৰ্থ আছে। ইয়াত আপুনি অ'কে কৰিব। অ'কে কৰাৰ পাছত এনেকুৱা কেলেণ্ডাৰ আহি যাব। গাইজ কেলেণ্ডাৰটো অ'পেন হোৱাৰ পাছত আপোনাৰ
ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। আৰু আপুনি যদি শ্বৰ্ট লিষ্টত নাম আহে, আপোনাৰ নাম যদি শ্বৰ্ট লিষ্টত নাম আহে, তেনেহ'লে আপোনাক ফোন বা ইমেইলৰ জৰিয়তে ইনফৰ্ম কৰিব যে কেতিয়া আৰু ক'ত আপোনাৰ ইণ্টাৰভিউ হ'ব। আৰু যদি শ্বৰ্ট লিষ্টত আপোনালোকৰ নাম নাহে, তেনেহ'লে কোনো ধৰণৰ ফোন নাহে কিন্তু। আৰু যিহেতু এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে, কেৱল মাত্ৰ মোবাইলৰ জৰিয়তে আপুনি এপ্লাই কৰিব পাৰে। সেইকাৰণে আপুনি এবাৰ এপ্লাই কৰি ল'ব। এপ্লাই কৰি ছাবমিট কৰি দিব। আৰু এই এপটো ডাউনলোড কৰিবৰ কাৰণে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। সেই লিংকত গৈ আপুনি অতি সহজে এপটো ইনষ্টল কৰিব পাৰিব। আপুনি বেলেগ ঠাইত কিন্তু এই এপটো নাপায়। এইটো প্লে ষ্ট'ৰ বা বেলেগ ৱেবছাইটত গৈ নাপায়। গুগলত গৈ পাব পাৰে, কিন্তু বহুত টাইম লাগিব আপুনি বিচাৰি ওলোৱাতে। চ' আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। থেংক ইউ ছ' মাছ।